যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক সেন্স একদম এজন মানে পলিটিচিয়ান যেন নহয় যেন ৰজা পলিটিচিয়ান যেন নহয় এজন মানে কি কয় আপোনাৰ কি ক'ব ব্যুৰক্ৰেট মানে কি ক'ব আমোলা একদম ৰঙা ফিটাৰ মেৰপাক আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গলো এই এলায়েন্স হ'ব এই এলায়েন্স নহয় এই এলায়েন্স হ'ব এই এলায়েন্স নহয় এই বোলে ভূপেন বৰাই বিচাৰিছে এই বোলে গৌৰৱ গগৈ নিবিচাৰে এই বোলে গৌৰৱ গগৈ বিচাৰিছে এই বোলে AICC নিবিচাৰে এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে এই নহয় ৰাহুল গান্ধীৰ পৰা সহিটো হোৱা নাই নহয় এনেকে কৈ থাকোতে আমাৰ 3 মাহ গুচি গ'ল এনেকে কৰি থাকিলে কোনোবা এটা পাৰ্টিয়ে বিজেপিৰ নিচিনা প্ৰফেচনেল পাৰ্টি এটাক আচলতে চেলেঞ্জ কৰিব পাৰিব জানো সেইকাৰণে মই আপোনালোকক স্পষ্টকে জনাব খুজিছো স্পষ্টকে যে কংগ্ৰেছে এই ৰজামতন যিটো স্বভাৱ এই স্বভাৱটো বাদ দিব লাগিব আৰু তাৎক্ষণিকভাৱে কাম কৰিব লাগিব তাৎক্ষণিকভাৱে প্ৰফেচনেলি কাম কৰিব লাগিব আমাৰ বিৰোধী দলপতিজন কালি থকা হলে আমাৰ কাৰণে বেছি ভাল আছিলে আমি একেলগতে কথা পাতি সিদ্ধান্তবিলাক একেলগে আগবঢ়াই লৈ যাব পাৰিলেহেঁতেন কিন্তু এতিয়ালৈকে তেওঁলোকে বিৰোধী দলপতি দিব পৰা নাই এইটো দুৰ্ভাগ্যজনক